অল বিটিএডি কনস্ট্রাকশন লেবার ইউনিয়নের অষ্টম দ্বিবার্ষিক অধিবেশন। এইখন অধিবেশনত আমি পূর্ণাঙ্গ হয়তো নতুন কমিটি গঠন করিলো। তারে প্রেসিডেন্ট সেক্রেটারি, এসিস্টেন্ট সেক্রেটারি, মেম্বার সকল লৈ 51 জনীয়া 51 জন মানুহ লৈ এটা কমিটি গঠন কৰিছো। এই অধিবেশনত আমাৰ কিছুমান দাবী আছিল, হয়তো আমাৰ চৰকাৰৰ মানুহ আমি মাতিছিলো, এতিয়ালৈ আহি পোৱা নাই, আহিম বুলি কৈছে। অলপ ইয়াতে ব্যস্ত থকা মানুহ আহিব কিজানি। তো আমাৰ কিছুমান দাবী, শ্ৰমিকসকলৰ নিৰাপত্তা, 1 নম্বৰ, শ্ৰমিকসকলৰ নিৰাপত্তা দিব লাগে। বাকী হেৰি আমাৰ কৰ্মসংস্থাপন, হয়তো যিখিনি মানুহ আমি সিহঁতক এটা ইঞ্চুৰেঞ্চ দিব লাগে, লাইফ ইঞ্চুৰেঞ্চ। কিছুমান আৰু আছিল আৰু যেনিবা, তো কিছুমান দাবীও মানে ইঞ্চুৰেঞ্চ, আকৌ আমাৰ কাৰ্যালয় যেনিবা স্থায়ী এটা কাৰ্যালয় লাগে, পিছে এক্সিডেণ্ট বেনিফিটটো আমাৰ BTC চৰকাৰৰ ফালৰ পৰা এটা একেলেন সাহায্য বিচাৰিছোঁ। সেই প্ৰতিবেদনখিনি আমি মেমৰেণ্ডাম কিবা এটা ৰেডি কৰিছোঁ, আমি হয়তো আমি দিম বুলি চিফ ছাৰক। তো চিফ ছাৰতো এতিয়া আহি পোৱা নাই, আহিম বুলি কৈছে, আহিব বুলি এটা আমি আশাবাদী। কাৰ্যসূচী মানে আমাৰ একদিনীয়া কাৰ্যসূচী। একদিনীয়া কাৰ্যসূচী মতে আমাৰ ইয়াত ৰাতিপুৱা যেনিবা আমাৰ হেৰি আছিল ফ্লেগ হোষ্টিং, ইয়াৰ পিছতে টি ব্ৰেক, 10টা বজাত ডেলিগেট সেশন আছিল। ডেলিগেটটো আমি কৰিলোঁ, কৰাৰ পিছত 2টা বজাৰ পৰা অপেনিং মুকলি হ'ল। এতিয়া আজি নতুন কমিটি গঠন হ'ল, আৰু নতুন কমিটি প্ৰেচিডেণ্ট হিচাপে মই কৈ আছোঁ, এইটো আমাৰ লেবাৰৰ ইয়াত BTC যিটো সুখ সুবিধা পাব লাগে, এইটো মোৰ আবেদন। এইবিলাক চিফ ছাৰৰ লগত অলপ আমাৰ মেমৰিয়েল আছিল দেৱা, যিহেতু চিফ ছাৰ অহা নাই এতিয়াও, কিন্তু আহিব বুলি কৈছে, এতিয়া কি হয় নাজানো, কিন্তু আহিলে বিৰাট ভাল আছিল। কাৰণ আমাৰ লেবাৰবিলাক এইটো, আমাৰ লেবাৰৰতো কোনো পেঞ্চন নাই, কিবা নাই, তেনেকুৱা চলে। মানে আমাৰ লেবাৰৰ একটা ভৱিষ্যত হ'ব লাগে, যেনিবা আপোনাৰ যি মানুহ চাকৰি কৰে 60 বছৰ পরে একটা রিটায়ারমেন্ট পায়, এই রিটায়ারমেন্টটো আমার নহয়, কিন্তু এইটো আমার লেবার কারণে যাতে এইটো পায়, এইটো সুযোগ সুবিধা পায়, ইয়ার কারণে এইটো আমার লগৰ বক্তব্য এইটো রাখিছো। আর আজি অধিবেশনটো ইয়ার কারণে আমার লগৰ করা হল, যাতে আমার লেবার যে BTC যিমান লেবার বসবাস কৰি আছে, যাতে সববিলাক সুবিধাবাদী হোক। তো শ্রমিক আজি কিবা এক্সিডেন্ট হৈ যায়, এইটোৰ কিবা এটা বেনিফিট নাই, কিবা এটা ইহঁতৰ মেডিকেল খৰচা নাই। তা আমাৰ ইউনিয়ন যেতিয়া 2005 আছিল, এইবিলাক সব আমাৰ ইউনিয়ন বহন কৰি আছিল কম বেছি। এতিয়াতো এইবিলাক খেলি মেলি হৈ মাজত ভাঙচুৰ হৈছে, তথাপি আছো, লাগি আছো, চলি আছে আর কি। আমার লেবার আজি একটা এক্সিডেন্ট হলে কোনে হসপিটাল লৈ যাব, কোনে কি কৰিব, কোনে ঘৰত খবৰ দিব, এইবিলাক মানুহ না আছিল। কিন্তু ইয়াৰ পৰা এইবিলাক ঠিক হ'ব আজিৰ পৰা, যেহেতু নতুন কমিটি গঠন হ'ল। এইটো বুলি কৈ মোৰ বক্তব্য মই শেষ কৰিলোঁ।